আজি আমি সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ নিৰ্দেশত দৰং জিলা সমিতিয়ে মৌলবাদৰ বিৰুদ্ধে, অপশক্তিৰ বিৰুদ্ধে, সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ, যাতে দেশত বাঢ়ি অহা সন্ত্ৰাসবাদী কাৰ্যকলাপ, মৌলবাদী কাৰ্যকলাপ যাতে নিপাত যায় আৰু মৌলবাদী কাৰ্যকলাপৰ বিৰুদ্ধে চৰকাৰ যাতে কঠোৰ হাতেৰে দমন কৰে আৰু কোনো ধৰ্মীয় অনুষ্ঠানত কোনো সন্ত্ৰাসবাদী মৌলবাদী কাৰ্যকলাপ যাতে নহয়, সকলো প্ৰকাৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ, মৌলবাদী কাৰ্যকলাপৰ আমি বিৰুদ্ধাচৰণ কৰোঁ আৰু সকলো প্ৰকাৰ যিসকলে নেকি দেশত অশান্তি সৃষ্টি কৰিব বিচাৰিছে, প্ৰগতি উন্নতিত ব্যাহত কৰিব বিচাৰিছে, সেইসকলক আমি ইয়াৰ পৰা সকিয়নি দিওঁ যে আজিৰ পৰা যাতে কোনো কাৰ্যকলাপ, কোনো ধৰ্মীয় অনুষ্ঠানকে হওক বা ব্যৱহাৰ নকৰে কোনেও, যে পবিত্ৰ ধৰ্মীয় অনুষ্ঠান সকলো যিকোনো ধৰ্মৰে প্ৰত্যেক ধৰ্মৰে ধৰ্মীয় অনুষ্ঠান আছে আৰু এই ধৰ্মীয় অনুষ্ঠানবিলাক পবিত্ৰ অনুষ্ঠান, এই অনুষ্ঠানবিলাকত যাতে কোনেও সন্ত্ৰাসবাদী কাৰ্যকলাপ, মৌলবাদী কাৰ্যকলাপ নকৰে, তাৰ বাবে আমি সদায় চোকা দৃষ্টি ৰাখিম। আৰু আমাৰ যিসকল গৰিয়া অধ্যুষিত অঞ্চল, গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ অধ্যুষিত অঞ্চল, এই অঞ্চলত কোনোদিনে এনেকুৱা ঘটনা হোৱা নাই, হ'বলৈ নিদিওঁ। অনুষ্ঠানবিলাক আমি লোকেলি আমাৰ দান বৰঙণিৰ দ্বাৰা চলি আছে। আমাৰ ইয়াত যি মন্দিৰ হওক, মছজিদ হওক, মাদ্ৰাছা সকলো লোকেল দান বৰঙণিৰ দ্বাৰা চলি আছে। ইয়াত কেতিয়াও কোনো বিদেশী ৰাষ্ট্ৰৰ ফাণ্ডিঙৰ জৰিয়তে এইবিলাক যাতে নহয়, তাৰ প্ৰতি আমি চোকা দৃষ্টি ৰাখিম আৰু চৰকাৰলৈ আহ্বান জনাম, চৰকাৰে যাতে এই ক্ষেত্ৰত চোকা দৃষ্টি ৰাখে আৰু এই সন্ত্ৰাসবাদী কাৰ্যকলাপ, মৌলবাদী কাৰ্যকলাপ কৰি থকা ব্যক্তিবিলাকক চিনাক্ত কৰি তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ আমি দাবী জনাওঁ আৰু এই ক্ষেত্ৰত আমাৰ সম্পূৰ্ণ সহযোগ পাব। দেশৰ স্বাধীনতা, সাৰ্বভৌমত্বৰ প্ৰতি অহা ভাবুকি আমি উফৰাই পেলাব লাগিব আৰু তাৰ বাবে আমি সদায় প্ৰস্তুত থাকিম। গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদ। মৌলবাদী শক্তি প্ৰশয় দিয়া নহ'ব। জয় অসম। আজি আমি সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুযায়ী দৰং জিলা সমিতিৰ উদ্যোগত মংগলদৈ সদৰ স্থানত আমি সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে আজি একত্ৰিত হৈছোঁ। আমি যি মৌলবাদীয়ে উত্থান হৈছে আমাৰ অসমত, এই মৌলবাদী শক্তিৰ নিপাত যোৱাৰ অৰ্থে আমি সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদে আজি ইয়াত প্ৰতিবাদ কৰিছোঁ। আমি যি আমাৰ গৰিয়া অধ্যুষিত এলেকা আছে বা মৰিয়া বা দেখি আমাৰ যিখিনি আমাৰ থলুৱা মুছলিম মানুহ বুলি কোৱা যায়, এই মুছলিম এলেকাৰ আমি একেলগে সম্প্ৰীতিৰে বাস কৰি আহিছোঁ। আমি কেতিয়াও ধৰ্মীয় অনুষ্ঠানত কোনো ধৰণৰ মৌলবাদ বা তেনেকুৱা ধৰণৰ আমি প্ৰশ্ৰয় দিয়া নাই আৰু আমি কাহানিও প্ৰশ্ৰয় নিদিওঁ। তেনে ক্ষেত্ৰত অসমৰ বিভিন্ন প্ৰান্তত জেহাদীকে ধৰি কিছু অনৈতিক কাৰ্যকলাপ হোৱা আমি শুনিছোঁ। আমি তেনে ক্ষেত্ৰত আমি আজি এই মঞ্চৰ পৰা সকীয়াই দিব খুজিছোঁ যে আমাৰ যি খিলঞ্জীয়া মুছলিম অধ্যুষিত এলেকা আছে, এই এলেকাত আমি কেতিয়াও তেনেকুৱা ধৰণৰ কাম কাজক আমি প্ৰশ্ৰয় নিদিওঁ। আমাৰ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে, আমি নিজস্বভাৱে দান বৰঙণি দি তোলোঁ। আমি কোনো বহিৰাজ্য বা বহিৰাষ্ট্ৰৰ পৰা কোনো ধৰণৰ চান্দা পাতি সংগ্ৰহ কৰি আমি ধৰ্মীয় অনুষ্ঠান নচলাওঁ। আমি চৰকাৰক এই কথাকে ক'ব বিচাৰিছোঁ যে আমি সদায় চৰকাৰৰ লগত আছোঁ, ভাল কামত আমি আছোঁ। কোনো ধৰণৰ সন্ত্ৰাসবাদক আমি প্ৰশ্ৰয় নিদিওঁ, কোনো ধৰণৰ আমি মৌলবাদক প্ৰশ্ৰয় নিদিওঁ। শংকৰ আজানৰ দেশত আমি মৌলবাদক স্থান নিদিওঁ। আমাৰ যি লাচিত বাঘ হাজৰিকাৰ দেশ, এই দেশত আমি মৌলবাদী বা সন্ত্ৰাসবাদী কোনো ধৰণৰ স্থান নাই। সেয়ে পুনৰবাৰ যি ধৰণৰ মৌলবাদী কাৰ্য য'ত ঘটি আছে, সেইবিলাক একদম পুলিয়ে পোখালি উঠাই পেলাব লাগে আৰু তেনে ক্ষেত্ৰত আমি চৰকাৰক সৰ্বতোপ্ৰকাৰৰ সহায় সহযোগ কৰিবৰ কাৰণে প্ৰস্তুত আছোঁ।